ছাত্ৰ-ছাত্ৰীসকল, প্ৰথমতে মই তোমালোক সকলোকে সুপ্ৰভাত জনাইছোঁ। আজি আমি নৱম শ্ৰেণীৰ অসমীয়া ব্যাকৰণৰ কিছু কথা আলোচনা কৰিম। তোমালোক সকলোৱে কলম আৰু বহি উলিয়াই লোৱা। ছাত্ৰ-ছাত্ৰীসকল, আমি সকলোৱে জানো যে বা তোমালোকে ইতিমধ্যে পাই আহিছা যে এটা পূৰ্ণ বাক্য হ'বলৈ হ'লে সেই বাক্যটোত বক্তাৰ সম্পূৰ্ণ মনোভাৱ প্ৰকাশ পাব লাগিব। অৰ্থাৎ যি বাক্য বক্তাৰ সম্পূৰ্ণ অৰ্থ প্ৰকাশ পায় বা বক্তাৰ মনোভাৱ সুন্দৰকৈ প্ৰকাশ পায় তেনে বাক্য পূৰ্ণ বাক্য বোলে। যেনে মই আজি বিশেষ কামত গুৱাহাটীলৈ যাম, এইটো হৈছে এটা পূৰ্ণ বাক্য। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া তোমালোকে এই বৰ্ডখনলৈ চোৱা। এই বাক্যটোত ৰামে যে সুন্দৰকৈ গীটাৰ বজাব জানে মই জনাই নাছিলোঁ। এই সম্পূৰ্ণ বাক্যটোত মই জনাই নাছিলোঁ এই বাক্যটো হৈছে এটা প্ৰধান বাক্য। মই জনাই নাছিলোঁ, কি জনা নাছিলোঁ? ৰামে যে সুন্দৰকৈ গীটাৰ বজাব জানে। এই ৰামে যে সুন্দৰকৈ গীটাৰ বজাব জানে এই বাক্যটো মই জনাই নাছিলোঁ এই প্ৰধান বাক্যটোৰ তলতীয়া বা অপ্ৰধান বাক্য হিচাপে লগ হৈহে সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব পাৰিছে। অকলশৰীয়াকৈ ৰামে যে সুন্দৰকৈ গীটাৰ বজাব জানে সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব পৰা নাই। ঠিক তেনেদৰে তোমালোকে এই দ্বিতীয় বাক্যটো চোৱা। তেওঁ যে পৰীক্ষাত ভাল ফলাফল দেখুৱাব মই নিশ্চিত। ইয়াত মই নিশ্চিত এইটো হৈছে প্ৰধান বাক্য। মই কি নিশ্চিত? তেওঁ যে পৰীক্ষাত ভাল ফলাফল দেখুৱাব। ইয়াত উদ্দেশ্য আছে, বিধেয়ও আছে, কৰ্তা আছে, সমাপিকা ক্ৰিয়া আছে, কিন্তু মই নিশ্চিত এই প্ৰধান বাক্যটোৰ লগত তেওঁ যে পৰীক্ষাত ভাল ফলাফল দেখুৱাব এই তলতীয়া বা অপ্ৰধান বাক্যটো লগ হৈহে সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব পাৰিছে। অৰ্থাৎ উদ্দেশ্য আৰু বিধেয় থকা আৰু কিন্তু সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব নোৱাৰা প্ৰধান এটা বাক্যৰ লগত লগ হৈহে সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব পৰা বাক্য খণ্ড বাক্য, ইংৰাজীত ক্লজ বোলে। তোমালোকে আকৌ চোৱা, কোনো এটা প্ৰধান বাক্যৰ অংশস্বৰূপ কৰ্তা আৰু সমাপিকা ক্ৰিয়া থকা অথচ সম্পূৰ্ণৰূপে অৰ্থ প্ৰকাশ কৰিব নোৱাৰা অপ্ৰধান বাক্য খণ্ড বাক্য বোলে। তোমালোকে নিজৰ নিজৰ টোকা বহীত লিখি লোৱা আৰু ঘৰত ভালকৈ পঢ়িবা। ইয়াৰ পিছতে আমি আগবাঢ়িছোঁ বাক্যাংশ ফ্ৰেজলৈ। এতিয়া তোমালোকে চোৱা, কৃষকজনে চল চাই কঠীয়া পৰাৰ বাবেহে বছৰটোৰ ভাতমুঠি যোগাৰ কৰিব পাৰিলে। চল চাই কঠীয়া পৰা, পানীৰ তলৰ কাঁইট, আলাসৰ লাৰু, ঠেং চাই আঁঠুৱা মেলা এইবিলাক হৈছে কেইটামান পদ বা শব্দৰ সমষ্টি। এই চল চাই কঠীয়া পৰা অৰ্থ হৈছে সময়মতে কাম কৰা, পানীৰ তলৰ কাঁইট নেদেখা বিপদ, আলাসৰ লাৰু, ঠেং চাই আঁঠুৱা মেলা অৰ্থাৎ আই চাই ব্যয় কৰা। এই যিবিলাক আমি শব্দৰ সমষ্টি পালোঁ এই শব্দবিলাকৰ ককে বাক্যাংশ বোলে। অৰ্থাৎ বাক্যত ব্যৱহাৰ হোৱা কৰ্তা আৰু ক্ৰিয়া নথকা আৰু সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব নোৱাৰা পদ সমষ্টি বাক্যাংশ বোলে। ছাত্ৰ-ছাত্ৰীসকল, আমি নিশ্চয়কৈ খণ্ডবাক্য আৰু বাক্যাংশৰ বিষয়ে কিছু জ্ঞান লাভ কৰিব পাৰিলোঁ। তোমালোকে এটা কথা মাত্ৰ মনত ৰাখিবা, সেয়া হৈছে খণ্ডবাক্য আৰু বাক্যাংশৰ ব্যৱহাৰে আমাৰ অসমীয়া ভাষাটোক শুৱলা কৰাৰ উপৰিও আমাৰ অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে। ইয়াৰ পিছত আমি আৰু বেছি সুন্দৰকৈ জানিবৰ বাবে খণ্ডবাক্য আৰু বাক্যাংশৰ পাৰ্থক্যসমূহ চাম। মই এইফালে লিখিছোঁ খণ্ডবাক্য। খণ্ডবাক্য আৰু বাক্যাংশ। আমি এনেদৰে যিকোনো এটা বস্তু বা বিষয় ভালদৰে জানিবলৈ হ'লে আমি তাক তুলনা কৰিব লাগিব বা পাৰ্থক্য বিচাৰি উলিয়াব লাগিব। তুলনাৰ পাৰ্থক্যবিলাকে আমাৰ আণ্ডাৰষ্টেণ্ডিংটো বেছি দৃঢ় কৰে বা বোধটো ভালদৰে জগাই তোলে।
খণ্ডবাক্য বাক্যাংশ। খণ্ডবাক্য বাক্যৰ একোটি অংশ বিশেষ মূল বাক্যটিৰ অৰ্থ সম্পূৰ্ণ কৰাত সহায় কৰে। বাক্যাংশ বাক্যাংশও বাক্যৰ অংশ বিশেষ। বাক্যৰ অংশ বিশেষৰ অৰ্থ স্পষ্ট কৰি বাক্যটোৰ অৰ্থ প্ৰকাশত সহায়ক হয়। ২ নম্বৰ পাৰ্থক্যটো হৈছে খণ্ডবাক্যৰ বাক্যাংশৰ মাজৰ। খণ্ডবাক্যত কৰ্তা আৰু সমাপিকা ক্ৰিয়া থাকে। স্বৰূপাৰ্থত ই একোটা বাক্য। কেৱল প্ৰধান বাক্যটোৰ তলতীয়া সহায়ক বাক্য হিচাপেহে অৰ্থ প্ৰকাশ কৰিব পাৰে। ২ নম্বৰ কাৰণটো হৈছে পাৰ্থক্যটো হৈছে খণ্ডবাক্যৰ লগত বাক্যাংশৰ পাৰ্থক্য। বাক্যাংশত কৰ্তা বা সমাপিকা ক্ৰিয়া নাথাকে। ই বাক্য নহয়, বাক্য বিশেষৰ অংশ মাথোন। ৩ নম্বৰ পাৰ্থক্যটো হৈছে খণ্ডবাক্যত ব্যৱহাৰ হোৱা পদবোৰৰ সাধাৰণ অৰ্থই প্ৰকাশ পায়। বাক্যাংশ বহু সময়ত জতুৱা অৰ্থত ব্যৱহাৰ হয়। বাক্যাংশত থকা পদকেইটিৰ সাধাৰণ অৰ্থ নকৰি আন বিভিন্ন অৰ্থ প্ৰকাশ কৰিব পাৰে। যেনেদৰে আমি পাইছিলোঁ চল চাই কঠীয়া পৰা, পানীৰ তলৰ কাঁইট ইত্যাদিবিলাক জতুৱা ঠাঁচৰ শব্দ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই কিতাপখন অসমীয়া ব্যাকৰণ জ্যোতি এই কিতাপখন ভালদৰে অধ্যয়ন কৰিবা। আমাৰ অসম চৰকাৰে বিনামূলীয়া পাঠ্যপুথিৰ লগতে তোমালোকক অসমীয়া ব্যাকৰণ জ্যোতি নামৰ এই পাঠ্যপুথিখনো বিনামূলীয়াকৈ প্ৰদান কৰিছে। মোৰ বিশ্বাস তোমালোকে এই পাঠ্যপুথিখন ভালদৰে অধ্যয়ন কৰিলে তোমালোকৰ জ্ঞানৰ ভঁৰাল বৃদ্ধি হোৱাৰ উপৰিও তোমালোকে অসমীয়া ভাষা অসমীয়া সুন্দৰকৈ ক'ব পাৰিবা আৰু অসমীয়া জাতিটোক আগবঢ়াই লৈ যাব পাৰিবা। তোমালোকৰ এই প্ৰচেষ্টাই জগত সভাত অসমীয়া জাতিক জিলিকি উঠাত সহায় কৰিব। আজিৰ পাঠদান আমি ইমানতে সামৰিম। পুনৰ তোমালোকক শুভাশীষ জনাই আজিৰ এই পাঠদান কাৰ্যসূচী সামৰণি মাৰিলোঁ। ধন্যবাদ।